নমস্কাৰ। আজি মই হেইৰুষ্ট বুলি কোৱা নাই। আজি অলপমান বেলেগ ধৰণৰ জছত আছোঁ। আজি বলক আজি 26 জানুৱাৰী লখিমপুৰখন অলপ ফুৰি আহোঁ। বৰ্তমান গৈ আছোঁ বাইকেদি। দাদাই বাইক চলাই আছে। এইজন দাদাক আপোনালোকে সদায় ভিডিঅ'ত দেখা পাই থাকে, কিন্তু এই দাদাজনে এজন ভাল অভিনেতা হয়। আগতে থিয়েটাৰত অভিনয় কৰিছিল, কিন্তু আজি 2 বছৰমান ধৰি অভিনয় মানে কিবা বেলেগ কাৰণত হেৰি পিছে কৰা নাই, কিন্তু তেওঁ এজন ভাল অভিনেতা হয়। মই আজি কৈ দিছোঁ, তেওঁ অলপমান লাজ কৰিছে, মই কৈ দিছোঁ। আৰু ভিডিঅ'টো চাই থাকক। আজি আমি অলপমান লখিমপুৰখন ঘূৰিম। অ'কে, এইখনেই হ'ল আমাৰ লখিমপুৰ। আপোনালোকে চাওক, পূৰা আনন্দ কৰক, চাই থাকক। অ'কে, বৰ্তমান আমি গৈ আছোঁ পূৰা এনজয় কৰি আৰু গাঁৱৰ ফালে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, পূৰা মজা। আমি বৰ্তমান গৈ আছোঁ লখিমপুৰৰ আজাদ গাঁৱত গৈ আছোঁ। আমি মানে চাবলৈ যাওঁ। আজি ভাল লাগে গাঁৱত গৈ, কেতিয়াবা গাঁৱৰ পৰিৱেশটো চাই ভাল লাগে। আপোনালোকেও যাব গাঁৱত। মই ইয়াত আহি কিনে এটা কথা লক্ষ্য কৰিছোঁ। ইয়াত গাঁও আগৰ দৰে গাঁও হৈ থকা নাই। ইয়াত চব ৰাস্তাবিলাক পকা হ'ল। মানুহৰ ঘৰে আগৰ দিনৰ কেঁচা ঘৰ নাই, চব পকা ঘৰ। আজিকালি চব টাউন হৈ গ'ল আৰু গাঁও নাই এতিয়া। এটা কথা কওঁ যে মই যে এনেকৈ ভিডিঅ' বনাই আছোঁ, ৰাস্তাত যিবিলাক সৰু ল'ৰা ছোৱালী বা বেলেগ মানুহ আছে, সিহঁতি চাই হাঁহি আছে। কিবা ভাবিছে, সিহঁতি পাগল বুলি ভাবিছে চাগে। কি কৰি চাওক না এবাৰ, কিমান ধুনীয়া। ইফালে সূৰ্য, ইফালে পথাৰ, কিমান ধুনীয়া। ইফালে বাঁহ গছ, কি ধুনীয়া। গাঁৱৰ পৰিৱেশেই এটা বেলেগ হয় আৰু তামাম ধুনীয়া লাগে দেখিবলৈ, বহুত ধুনীয়া। দাদাই কিবা ক'ব বোলে? আবেলি সময়ত ওলাই আহি যিটো ভাল লাগে, সেইটো প্ৰকাশ কৰিব নোৱাৰি আৰু ইমান ভাল লাগে। আপোনাৰ সেউজীয়া পৰিৱেশটো যিটো আমোদীয়, সেইটো বেলেগত ক'তো নাপায়। আৰু বিশেষকৈ গাঁৱৰ সমাজত আজি আহি ভাল লাগি আছে। দীপজ্যোতি, তুমি কোৱা। দাদাই মোক ক'বলৈ দিছে, মইনো কি ক'ম আৰু। ভিডিঅ'টো চাই থাকক, সেয়াই আৰু এয়া মোক চাওক না, ইমান ধুনীয়া গাঁও, কি ধুনীয়া পথাৰ আৰু পূৰা বতাহ, মজা লাগি আছে আৰু। আৰু এয়াই হ'ল গাঁও, এয়াই হ'ল গাঁৱৰ সৌন্দৰ্য। আচলতে সেউজীয়া গছ, পথাৰ, ধান এইবিলাক। আচলতে আজি 26 জানুৱাৰী হৈছে, সেইকাৰণে গাড়ীৰ অলপ কম আছে। 26 জানুৱাৰী গাড়ী কম আছে, সেইকাৰণে ভাল হৈছে আজি অলপমান ফুৰিবলৈ। এটা কথা মই লক্ষ্য কৰিছোঁ যে মই যেতিয়া তাৰ পৰা আহিছিলোঁ, তাত ইমান ঠাণ্ডা নাছিলে। আমি যেতিয়া ইয়াত সোমাইছোঁ নহয়, ইমান ঠাণ্ডা, তামাম ঠাণ্ডা আছে ইয়াত। বহুত ঠাণ্ডা কৈছোঁ নহয়। ইয়াত ঠাণ্ডা ইয়াত বহুত গছ, চাওক নাই কিমান গছ, গোটেই গছ, সেউজীয়া গোটেই জংঘলৰ নিচিনা লাগিছে, জংঘলৰ মাজত অহাৰ নিচিনা। ইমান গছ আছে, তামাম ঠাণ্ডা। বৰ্তমান আমি এটা একদম পূৰা আন্ধাৰ ৰাস্তা এটাইদি গৈ আছোঁ। চাওক ইমান আন্ধাৰ, ইয়াত ভূত ওলাব নেকি এতিয়া, এনেকুৱা লাগিছে। তামাম আন্ধাৰ হৈ আছে ৰাস্তা, গোটেই দুই কাষে গোটেই বাঁহ কেৱল, আৰু তামাম ঠাণ্ডা ইয়াত। আমি বাইকেদি আহি ক'ত পালোঁ আহি ক'ব নোৱাৰোঁ, কিন্তু ইয়াত এটা মাথাউৰি আছে আৰু তামাম মজা লাগিছে ইয়াত আহি কিনে। কৈছোঁ নহয়, এতিয়া গধূলি হ'বৰ হ'ল, কিন্তু আৰু বহুত ঠাণ্ডাও, বহুত ভাল লাগিছে ইয়াত আহি। এটা মাথাউৰি আছে, ক'ৰ মাথাউৰি ক'ব নোৱাৰোঁ, এইটো গাঁও হয় পূৰা একদম। কৈছোঁ না। আৰু ইয়াত এটা বস্তু আছে, ৰ'ব মই দেখাই দি আছোঁ। ইয়াত এখন আছে সাঁকো। যিবিলাক বস্তু আপুনি টাউনত নেদেখে, এইবিলাক গাঁৱত দেখিব। ইয়াত এখন আছে সাঁকো। তাৰপিছত এই পিছফালে এখন নাও আছে, দেখিছে নিশ্চয়। নাও আছে, সাঁকো আছে,
আৰু এইবিলাক গোটেই গাঁও পূৰা চাওক না কি মজা একদম তামাম মজা দেখিবলৈ আৰু গাঁৱৰ মনোমোহা দৃশ্যটো তামাম ধুনীয়া হয় বহুত ভাল লাগিছে ইয়াত আহি সঁচাকৈ এটা কথা ক'ব লাগিব একদম মানে বহুত বাঁহ আছে তামাম বাঁহ ইয়াত গোটেই বাঁহে বাঁহ আৰু চৰাই আছে পূৰা বাঁহ চৰাই বাঘো ওলায় নেকি ইয়াত ৰাতি ক'ব নোৱাৰোঁ বাঘ শিয়াল চব ওলাব পাৰে বহুত জংঘল হয় ইয়াত দাদাও আছে আমাৰ লগত পূৰা জেগা চাই আছে কেনেকুৱা লাগিছে মজা ঠাণ্ডা বেছি তামাম ঠাণ্ডা আজি আৰু কি ক'বা কি ক'ম আৰু এনেকুৱা গাঁৱৰ কথা ধুনীয়া লাগিছে মানে গাঁৱৰ পৰিৱেশৰ নিচিনা কোনো পৰিৱেশ হ'বই নাই সঁচাকৈ অ'কে ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিম যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ